নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এবাৰ মই বহুত দিনৰ মূৰত আহিছোঁ এতিয়া আকৌ নতুনকৈ ভ্লগ এটা লৈ আপোনালোকৰ ওচৰত যোৱাবাৰৰ দৰে এইবাৰো বিহুৰ ভ্লগ এটা বনাবলৈ আৰম্ভ কৰিছোঁ এয়া আমাৰ মেজি ঘৰ বনোৱা আৰম্ভ কৰিয়ে দিছে আমাৰ মানে নৰা অলপ কম হৈ গৈছিলে সেইবাবে খুৰাহঁতে আৰু অকণ নৰা কাটিব গৈছে খুৰাহঁতে নৰা কাটিবলৈ গৈ আছে নৰা কাটিয়ে আছে আৰু সেইফালেও বাঁহ চাহ পোতা সব হৈয়ে গৈছে এয়া এতিয়া গৈ আছোঁ মাৰ লগত পিঠাগুড়ি খুন্দিবলৈ আমাৰ জেঠাই ঘৰতে গৈ আছোঁ পিঠা গুণগুণৰ পিঠা তিলৰ গুড়া হয় আৰু এতিয়া মায়ে তিলৰ গুড়াখিনি গুড়ৰ লগত মিক্স কৰিছে পিঠা পনা বনাবলৈ প্ৰায় এতিয়া যা যোগাৰ কৰিছে মায়ে এয়া মই পিঠা বনোৱা আৰম্ভ কৰিছোঁ যোৱা বছৰতে মই পিঠা বনোৱা শিকিছিলোঁ সেইকাৰণে এইবাৰো অলপ মানে বনাবলৈ চেষ্টা কৰিছোঁ যিয়ে নহওক হৈছেগৈ ধুনীয়াকৈ পিঠাটো মই পিঠা বনোৱা যদি আপোনালোকৰ ভাল লাগিছে তেনে ছাবস্ক্ৰাইব এটা কৰি দিব তেতিয়া মই উৎসাহ এটা পাম আৰু অহা বছৰলৈ আৰু ধুনীয়াকৈ পিঠা বনাবলৈ চেষ্টা কৰিম মই বহি গৈছোঁ লাৰু বনোৱাত আৰু এয়া চাওক আধা আধি বনোৱা হৈয়ে গৈছে আৰু কোনে কোনে লাৰু বনাই ভাল পায় কোনে কোনে লাৰু খাই ভাল পায় মোক কমেণ্ট কৰিবচোন দেই মই কিন্তু লাৰু বনায়ো ভাল পাওঁ খায়ো ভাল পাওঁ আপোনালোকে চাগে ভাবি আছে মই চাদ মেখেলা পিন্ধি লৈছোঁ মানে এতিয়া 15 দিন পূৰা পিন্ধিব মন গ'ল আৰু মাঘৰ বিহু বুলি সেইকাৰণে পিন্ধি লৈছোঁ আৰু এইটো চাওক মোৰ লাৰু বনোৱা হৈ গ'ল এয়া আইতাই গছ বান্ধি আছে প্ৰত্যেক বছৰে আমাৰ এনেকৈ গছ বান্ধাই হয় আৰু আমাৰ এই বাৰীখনত যিমান গছ আছে নাৰিকল গছ তামোল গছ আদি কৰি সকলো গছতে বান্ধা হ'ব আৰু এই পূৰ্বৰে নিয়ম মানে এনেকৈ বান্ধিলে গছডালত প্ৰত্যেক বছৰে ভালকৈ ফল ফুল লাগে এতিয়া আছোঁ মেজি ঘৰত আৰু এয়া চাওক হাঁহ মাংস কোমোৰাৰ লগত একদম টেষ্টি বনোৱা হৈ গৈছে প্ৰায়খিনি মেজি ঘৰত বনোৱা যে মজা এটাই বেলেগ দেই মাংসত পানী দিব হৈ গ'ল আৰু এই মাংসত পানী দি দিছোঁ মছলা দিয়া হ'ল এতিয়া মাংসখিনি এবাৰ মিলাই দিওঁ মাংস বনোৱা হৈ গ'ল একদম হাঁহ মাংস ইমান ধুনীয়া টেষ্টি গোন্ধ আহি আছে নহয় এয়া চাওক এতিয়া ধুনীয়াকৈ নমাই পেলাই থৈ দিওঁ তাৰপিছত খাওঁ আৰু আমাৰ ভোজ বনোৱা হৈ গ'ল সকলোৱে এতিয়া খোৱা আৰম্ভ কৰিয়ে দিছে আৰু মই দেখাই আছোঁ এয়া হ'ল হাঁহৰ মাংস আৰু কোমোৰা এয়া কবি ভাজি এয়া চালাড এয়া মাটিমাহৰ তৰকাৰী এতিয়া আমাৰ ভেলাঘৰখন জ্বলাব আৰু অলপ পাছতেই অকণ সোনকালে জ্বলাব লাগিছিলে আমি অলপ দেৰিয়ে হ'ল কাৰণ কালি ৰাতি অলপ আমি বেছি দেৰিলৈকে আছিলোঁ সেইকাৰণে মানে ৰাতিপুৱা সোনকালে উঠিয়ে জ্বলাব নোৱাৰিলোঁ সেইকাৰণে আৰু এতিয়াই জ্বলাই দিওঁ এনেকৈ বিহু ঘৰটো জ্বলাই দেখিলে অলপ বেয়াও লাগে কিন্তু কি কৰিব আৰু এইটোতো নিয়মেই জ্বলাবই লাগিব আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব